ভিতরে লৈও যাম ধরাতো পড়িম থানাতে হুরকে থই নাকি পাঁচফালে দেখছি না এই পাঁচফালে দুটা বহি আছে জি এই কি জানে না Hey guys, welcome back to my new video. So guys, আজি 29 এপ্রিল মাজতে 2-3 গাল ভিডিও আপলোড করা নাই ভিডিও শুট করা নাই কারণ ছবি দেখলে ভিডিওর কথা মনত নপৰে তো সেইকাৰণে অলপ দিগদাৰ হৈ যায় ছবি এটাৰ মাজত ৰং চং লাগি থাকে মোবাইলটো লাল দিয়াৰ কথা নষ্ট হৈ যায় এনেকৈ সেইকাৰণে ভিডিও আপলোড কৰা আজি লাষ্ট মানে আজি ৰাতিটো লাগব আৰু কালি দিনটো লাগবে পাৰে মানে ছবি শেষ হ'লেন বহুতখিনি কমপ্লিট হ'ল আৰু 30% কৰিব আছে 30% মানে 5টামান ছবি আছে আৰু তো বেছি ডাঙৰ ছবি নহয় বেছি সৰুও নহয় মিডিয়াম সাইজৰ ছবি তো সেইটা কমপ্লিট কৰি কালি ভাতিলা মানে ঘৰত যাওঁ মাথাটো মাৰছোঁ কি হয় নাজানো আৰু দেখা যাব যি হয় এই দিনৰ এটা বাজিছে আৰু এই ৰাতি হ'লে এইটো চাইডে ঢেৰকানি মাৰি থাকে সেইফালে কিজানি চেৰাপুঞ্জী আছে মোৰ মতে আৰু আমি খানা খোৱা নাই মেগী খাই আছোঁ এফালে কণী আছে মেগী কালি ৰাতি লৈ আহিছোঁ আৰু এফালে ইলেক্ট্ৰনিক কুকাৰ এটা আছে তাতে বনাই পেলাই খাই আছোঁ বৰ্তমান আছোঁ ৱাল পেইণ্টিঙৰ জেগাত এফালে দাদু ৱাল পেইণ্টিং কৰি আছে তো এই লাইনটো কৰি আছে দাদুই আৰু এই পোষ্টটোত এটা হ'ব বাকী ইটো পোষ্ট আৰু ইটো পোষ্ট কমপ্লিট আৰু যোনখন প্ৰথমতে কৰা গৈছিল সেইখনৰ ফাইনেল লুকটো আপোনালোকক দেখি আছোঁ তো চাক এইটো চাক এইটো ফাইনেল লুক আৰু এটা কিবা কোম্পানীটোৰ মানে কিবা সেও দিব লাগিব লগো এটা আঁকি দিব লাগিব নামটো লিখি দিব লাগিব এফালে এখন কিবা বনাব লাগিব আৰু এই এখন কমপ্লিট হৈছে ডকুমেণ্টৰ হাতখন একপে আছে আৰু কিবা অলপমান দিবা আছে মাজৰখিনি দিবা আছে আৰু অলপমান ফেচখন বনাই দিব লাগিব চুলিত ডিটেইলো আছে বাকী কেনেকুৱা হৈছে কমেণ্টত জনাব দেৱাৰচি কাম কৰি কেনে লাগছি ভাল লাগছে এতিয়া অলপমান গাছা বেয়া হৈ গৈছে সেইটো এই ৰাতি ৰাতি কাম কৰা গৈছে না আৰু খলতো সিমান এটা সেই হোৱা নাই ন গুৱাহাটীতো কালি যাম বুলি লৈছোঁৱে আৰু আজিতো ৰাতি কমপ্লিট কৰিম বুলি ভাবিছোঁ হ'বই ভাবছোঁ ইয়াতে হ'ব ভাবা কথা হয় ভাই গাই ইয়াতে চাউলৰ দোকান বেছি হাইৰাণ হৈছোঁ ৰ'ব অঁ ইয়াৰ পৰাই সহায় দলং পাৰ কৰি আছোঁ এতিয়া আৰু দাদু চাউল নাই নেকি এটা শ্বিলঙত হে কহাই ইমান দূৰ আহিলোঁ হিচাপ নাই কি চাউল ল'বা তুমি মাল লৈ আছোঁ আৰু গাইছ পাছফালে দেখছি না এই পাছফালে দুটা বহি আছে যি এই কি জানে না এই তীৰ খেলা এই মলত সোমাইছোঁ ৰ'ব মানে কোনোবা এখন দোকানত গ'লে কিবা এটা পালে কিবা এটা নাছে এতিয়া ডিছ বেছি আছোঁ দাদু ডিছ এটাও নাই নেকি মিঠাতেল নহয় ডিছ এই চুৰি হ'লেও ৰ'ব চুৰি লৈছ কাৰণ মাৰ্ডাৰ কৰিব লাগিব না আলু মাৰ্ডাৰ কৰিম আমি আৰু কোনোবাই দম চম দিলেও লাগিব পাৰে ন দাদু আৰু এখন লওঁ নেকি বঢ়িয়া বঢ়িয়া পাহাৰ বগাই আছোঁ ৰ'ব ভাগাৰ লাগি গ'ল বজাৰ কৰা হ'ল ইমান বস্তু চাওকচোন এতিয়া ভিতৰত বা সোমাব দেই না নাদেই না দাদু থানাতে সোমাই থৈ দে আমাৰ এইগিলাখন চুৰি তুৰি দেখা পালি চাওঁ আছোঁ কি হয় লাষ্টটো পাই এটাই আছে ভিতৰত যে বেগটো লৈ যাব লাগিব বস্তুবিলাক সোমাই লৈ যাব লাগিব নহ'লে সিহঁতে নিদিব পাৰে দাদুক পঠাই দিছোঁ ৰ'ব বেগটো আনি মই ইয়াতে বহি আছোঁ এই দেখছি না এই গেটত সোমাব নিদিব পাৰে ভিতৰে লৈও যাম ধৰাটো পৰিম থানাতে হুৰকে থৈ যায় নেকি এই দৰ্জাখনো বাপৰে ইমান টান পুৰা 3 দিনৰ মূৰত গাটো ধুই দিলোঁ একদম পাতলা পাতলা লাগি গৈছে চৰ্দিও লাগি গৈছিলে সেইকাৰণে ধোৱা নাছিলোঁ অলপ কমা আনিছিলে গাটো পুৰা ধুই দিছোঁ একদম এফালে ভাত ৰেডি আৰু এইটোত বনোৱা হৈছে ডিমা আছে আলু আৰু তো এফালে আমাৰ ৰেডি নিমখ তেল আলু আলু এফালে ডিমাটো চেলাই এনেকৈ দিছ চেলা নিপু ডেকাৰ মিঠাতেলে মাথাত ধৰে মানুহ জ্বালাই ধৰে হে মিঠাতেলে কাৰ নাকত ধৰে মাথাত আকৌ নাকতটো চবৰে ধৰে ভাতৰ লগত মিঠাতেল বেছিকৈ সানি লৈছোঁ খালীকৈ প্ৰত্যেকটো টপাতে মাথাত ধৰে সেইকাৰণে কি কৈছোঁ গোটেই প্লেটি দাঙি লৈ আহিছোঁ এতিয়া ভাত লগত বেছিকৈ খেলনি গ'লেও এটা উপায় নাই আচ্ছা ইচ্ছা কৰি দিছোঁ গম পাইছোঁ মই তেল বেছিকৈ ইচ্ছা কৰি তেল দিম মই চাকচোন বা হালধীয়া পৰি আছে চাক দালিৰ ফিল্ডটো তোমাৰ দালিৰ ফিল্ডটো দিছোঁ মই তেল দি পেলাই নিজে কিন্তু ভালকৈ লৈছ ভাতত খাই অলপ জিৰালোঁ অলপ মানে বহুতে জিৰালোঁ 2 ঘণ্টামান সোমালোঁ টাইম এতিয়া বাজিলা 8টামান বাজিল না 7:30 বাজিল কিজানি
তো এতিয়া আমি তললৈ যাওঁ, চাহ কাপ খাওঁ দোকানত আৰু কিবা এটা খাই কিনে আৰু কামত ধৰিম। মানে এতিয়া বিল্ডিঙৰ বাহিৰত যাম আমি, হস্পিটেলৰ বাহিৰত, তো তাতে খাই পেলাই আহিম আৰু। তো গাইছ আমি ইয়াতে বহি আছোঁ, চাহ তাহ খালোঁ, তো ভাইবটো ভাল লাগছে না দাদু? ভালে ঠাণ্ডা ঠাণ্ডা অলপ। অঁ এখন দোকানত চাহ খালোঁ আৰু ইয়াতে মজাকৈ বহি আছোঁ। এইফালে হস্পিটেলখন আছে, তো ব'লা না বহিবাই অলপ। ব'লা যাওঁ যাওঁ। ৰাতিৰ বাজে 11:30 আৰু এফালে এখন গোটেই কমপ্লিট কৰি দিলোঁ, তলফালে সেউজীয়া লগাই দিলোঁ, তো অলপমান ভাল লগা হৈছে এতিয়াই। আৰু এইটো বনালোঁ আমি লগ লাগি, এইটো বনালোঁ। আৰু দাদু এইবাৰ কি কৰিব, কালি মানে ইয়াতে বাচ্চা 6টামান থাকিব, মুখকেইখনমান, তো পিংক কালাৰেদি বেকগ্ৰাউণ্ডটো বনাই আছে। দাদু কেনেকুৱা, ঘুমটি লগা নাই? তো আজি সোনকালে শুব লাগিব, কাৰণ কালি ৰাতিপুৱা উঠিব লাগিব। ডক্টৰ কেতিয়া বজাত আহিব সুধিছে চাবা? 10টা। তো তাৰে আগতে উঠিব লাগিব ন, সেইকাৰণে সোনকালে শুব লাগিব। বলা বলা। তো এটা ছবি কমপ্লিট কৰিলোঁ, পাছফালে দেখা পাইছে কেনেকুৱা হৈছে হ'ব। মানে মই আঁকি থকা সেইকাৰণে দেখা নাই, আপোনালোকে বৰ পাব। আৰু হাতখন লেতেৰা দেখি নাই মোৰ, কিবাকৈ কেমেৰাটো ধৰিছোঁ, মানে মোবাইলটো লেতেৰা হৈ যায়। আৰু মানে ছবি কমপ্লিট হোৱাৰ পিছতে চাই ভাল লাগে। আৰু যোনে ইণ্টাৰেষ্টেড তো 4টা পাৰিব আঁকি থাকান্তেও, কিন্তু যোনে মানে ইণ্টাৰেষ্টেড নহয়, ছবিখন ফাইনেল লুকটো চাই বেছি ভাল পায়। আৰু সেইকাৰণে মই দেখা নাই। এইবাৰ ইয়াতে বেবী এটা আঁকিম, শুই থকা বেবী। তো ইয়াৰ পিছত বেলেগ কাম নাই, দাদু যি পিংক কালাৰ কৰিছে তাতে ছবি একটা ল'ব ৰাতিপুৱা। গাইছ আজি কাম বন কৰি সোনকালতে আহিছোঁ, 12:30 গুচি আহিছোঁ, কাৰণ কালি ডক্টৰ আহিব বোলে 12টামান বজাত। তো সোনকালতে উঠিব লাগিব না। আৰু এফালে চাক হিটাৰ লগাই থৈ দিছোঁ, মানে ঠাণ্ডা দিছে দিয়ক অলপমান, নেদা বুলি নকওঁ। কাপোৰ চাপোৰ যিহেতু অনা নাই, এইটো জ্বলাই থৈ দিছোঁ। দাদু মোক চুক গৰম উঠি যায়। তাকে ধোৱা মই মাথাটো এখন মই দিব লাগিব দা, এফালে ভৰি দিব লাগিব, নহ'লে গোটাই মুখ চুখ পুৰি যাব, বন্ধ থৈ লাগিব। খুব গাইছে আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। আৰু যদি মোৰ ভিডিঅ'ত কোনো নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।